নমস্কাৰ, মই বৰ্ণালী। মোৰ চেনেল বৰ্ণালী ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম। আজি পুনৰবাৰ মাটিশালত বোৱা দুযোৰমান কাপোৰৰ ডিজাইন দেখাব লৈছোঁ। এইযোৰ পদ্মিনী সূতাত বোৱা মেখেলা চাদৰ হয়। ইয়াত ৰঙা, আকাশ নীলা আৰু সেউজীয়া সূতাৰে ফুল কৰা হৈছে। এইযোৰ হৈছে ৰঙাত কোলাকাৰী দি কৰা এযোৰ মেখেলা চাদৰ হয়। হালধীয়া, বগা, সেউজীয়া আৰু আকাশ নীলাৰে ইয়াৰ ফুল কৰা হৈছে। এইযোৰ নীলা ৰঙৰ এযোৰ মেখেলা চাদৰ। এইযোৰত হালধীয়া, ৰঙা, সেউজীয়া আৰু বগাৰে ফুল কৰা হৈছে। এইযোৰ হৈছে ওচৰৰ বোৱাৰী এগৰাকীৰ মেখেলা চাদৰ। যিহেতু মোৰ ডিজাইনটোৰ ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকেও ভাল পাব। সেইবাবে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰো যদি ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' যদি আৰু চাই থাকিব বিচাৰে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোলৈ বহুত বহুত ধন্যবাদ।